নমস্কাৰ বন্ধুবান্ধৱীসকল, মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰং চেনেল সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মই পাই থাকিবলৈ। সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো দেখিবলৈ পাব ৰত্নৰ দেউতাক আজি ৰত্নৰ ওচৰলৈ আহিব আৰু ৰত্নৰ ওচৰলৈ আহি তই সংযুক্তাৰ লগত নগৈ তই বহুত ডাঙৰ ভুল কৰিলি নেকি, তই যদিহে তাইৰ লগত নোযোৱা তেনেহ'লে তাইক কেনেকৈ নিজৰ সপোনবোৰ পূৰণ কৰিব পাৰিব বুলি ৰত্নক বুজাব। আৰু এতিয়া ৰত্নৰ বহুত খং উঠিব। এতিয়া বাৰু ৰত্নৰ দেউতাকক কি ক'ব দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডটিত সুৰভিয়ে পৰীক শেষ কৰি মাৰিব ওলাব আৰু সেই সময়তে আহি টিটিপে দেখা পাব। আনফালে আজিৰ খণ্ডটিত সুৰভিয়ে পৰীক শেষ কৰি মাৰিব ওলাব আৰু সেই সময়তে টিটিপ আহি পাব আৰু টিটিপে সুৰভিক তুমি এইবোৰ কি কৰিব বিচাৰিছা বুলি সুৰভিক ক'ব। এতিয়া বাৰু সুৰভি ধৰা পৰিব নেকি দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ ধন্যবাদ।